দেখিছে নহয় তাতেই সামলাই লোৱা তাৰ খুচি হৈ দেখিছে মই মাটি লাগি ক'ব নোৱাৰো মই এবাৰ ঘূৰি চাই আছো ঘূৰি চাই নহয় আপুনিতো ওপৰত থাকিব এটা বস্তু ক'ব পাৰিব চাগে আমাৰ লিডাৰৰ 3 নম্বৰ কুৱেশ্যনটো আছে বিলাক লাগে পিছতে পাব ন এৰিব হৈছে কপিখিনি লাগে মোবাইল লাগিব ন আপুনি দেখা দিব দেই বিজনেছ এলুপি উঠাব ওপৰত উঠাব চবত নাই আৰু আমাৰ এই উলিয়াই দিওঁ নেকি উলিয়াই দিওঁ তাৰমানে সিহঁতৰ ফাইলত যিটো আহিব সেইটো বিজনেছত এই বস্তুবিলাক নাই এইটো আপুনি দেখা দিব আজি কোনে এই ছোৱালীটো ছোৱালীটো জানিব ছোৱালীটো জানে তাক কৈ দিলে হ'ল এইটো ছোৱালী হা নেক্সটটো লাগিব লিডাৰ নাই
আপনি গেল 240, 41. এইখান রূপমে আনাইতো না এইটো আনিছে আৰু এখন কুৱেশ্যনত এইটো দিছিলোঁ এইটো দিব
মাননীয় অধ্যক্ষ মহোদয়, Question number 241, Sri Rupesh Gwala. Honorable Minister. স্যার উত্তর সদনত দিয়া আছে। মাননীয় অধ্যক্ষ মহোদয়, তিনিচুকীয়া জিলাত পৰিবহণ নিগমৰ অধীনত বাছ স্থান 9টা আছে বুলি উত্তৰত কোৱা হৈছে আৰু এই 9টা বাছ স্থান হাৰ্ট অফ দ্য টাউনত অৱস্থিত। কেৱল তিনিচুকীয়া জিলাতে নহয়, গোটেই অসমত আমি যেতিয়া লক্ষ্য কৰোঁ বাছ স্থানবিলাক সদায় হাৰ্ট অফ দ্য টাউনত অৱস্থিত আৰু বেছিভাগ বাছ স্থানৰে অৱস্থা একেবাৰে বেয়া, কদৰ্যময় অৱস্থাত আমি দেখা পাওঁ। দোকান ঘৰবিলাকো বৰ অৱস্থা ভাল নহয়। সেইকাৰণে মই মন্ত্ৰী মহোদয়ক প্ৰশ্নটো সুধিছিলোঁ যে এই বাছ স্থানবিলাক সম্পূৰ্ণৰূপে যিবিলাক জৰাজীৰ্ণ অৱস্থাত আছে সেইবিলাক পুনৰ নিৰ্মাণ কৰি এইবিলাকৰ যোগেদি ৰাজহ বৃদ্ধি কৰিব পৰা যায় নেকি, তাৰ কাৰণে মই প্ৰশ্ন এটা দাঙি ধৰিছিলোঁ। আৰু এই প্ৰশ্নৰ উত্তৰত কোৱা হৈছে যে এটা এজেঞ্চিক ৰিপৰ্ট দাখিল কৰিবলৈ কোৱা হৈছে আৰু ফাৰ্ষ্ট ফেজৰ ৰিপৰ্টটো ইতিমধ্যে পোৱা বুলি কৈছে, আকৌ ছেকেণ্ড ফেজৰ ৰিপৰ্টৰ কাৰণেও ব্যৱস্থা কৰা হৈছে বুলি কোৱা হৈছে। গতিকে উত্তৰটো সন্তোষজনক, কিন্তু এই কথাটো ভালেমান দিনৰ পৰা আমি শুনি আছোঁ যে এইবিলাক মানে ৰাজহ বৃদ্ধিৰ কাৰণে এই বাছ স্থানবিলাক আধুনিক। হয়, আমাৰ মাননীয় ৰূপেশ গোৱালা ডাঙৰীয়াই সঠিকভাৱে কৈছে যে বহুত ঠাইত আমাৰ বাছ স্থানবিলাক যেনেকুৱা হ'ব লাগিছিল এনেকুৱা স্থিতিত নাই আৰু এইটো লক্ষ্য কৰি আমাৰ চৰকাৰে গোটেই অসমৰ বাছ ষ্টেণ্ডবিলাকত যি আমাৰ এছেট আছে গোটেইখিনি মিলাই কেনেকুৱা আমি ডেভেলপ কৰিব পাৰোঁ তাৰ কাৰণে ল্যান্ড এছেট মনিটাইজেশ্যনের এটা কনসালটেন্সি ফার্ম KPMGক আমি দায়িত্ব দিছিলোঁ আৰু তেওঁলোকে ফাৰ্ষ্ট এটা ৰিপৰ্টো আমাক জমা দিছে। ছেকেণ্ড ৰিপৰ্টটো আমি ভাবোঁ যে ওইদিনা মান্থ আহি পাব আমাৰ হাতত, তেতিয়া আমি এটা ভালকৈ ৰূপৰেখা নিৰ্মাণ যেহেতু তেওঁলোকে কৰি দিবই যে এনেকুৱা হ'লে ভাল হ'ব। এই ক্ষেত্ৰত আমি তেওঁলোকৰ ৰিপৰ্ট পোৱাৰ পাছতে মাননীয় মুখ্যমন্ত্ৰীৰো সদিচ্ছা প্ৰচণ্ডভাৱে আছে যে গোটেইখিনি ষ্টেচন যাতে আমি ভাল কৰিব পাৰোঁ তাৰ কাৰণে আমি ব্যৱস্থা ল'ম। ধন্যবাদ। উত্তৰত মই আৰু এটা কথা জানিব খুজিছিলোঁ যে ডুমডুমাত যিটো বাছ স্থান আছে সেইটো এনক্ৰ'চ হৈছে নেকি বুলি মই জানিব খুজিছিলোঁ, কিন্তু মই জনাত অলপ চলপ এনক্ৰ'চমেণ্ট আছে। গতিকে মই বিভাগক অনুৰোধ জনাম, মাননীয় মন্ত্ৰী মহোদয়ক অনুৰোধ জনাম যে ভালকৈ জোখমাখ কৰি এনক্ৰ'চ হৈছে নেকি একেবাৰে এনচিয়ৰ কৰিব লাগে, কাৰণ মোৰ মতে অলপ চলপ হ'লেও এনক্ৰ'চমেণ্ট আছে। সেইকাৰণে এইটো সুনিশ্চিত কৰি যদি এনক্ৰ'চ হৈছে সেইটো এভিকশ্যন কৰি ক্লিয়াৰ কৰিব লাগে, তাকে মই অনুৰোধ জনাইছোঁ। স্যার ধুমধুমার মাটির আমি মাটিকালিটো আমি লিখি দিছোঁ 1 বিঘা 1 কাঠা 16 লেচা। কথাটো হৈছে স্যাৰ হয় এনেকুৱা বিভিন্ন ঠাইত দেখা যায় আৰু যে হয়তোবা এনক্লোজমেণ্ট আছে, কিন্তু কথাটো হ'ল তেতিয়াৰ দিনত কেতিয়া 20-25 বছৰ আগতে সৰু সুৰা ঝাপৰিৰ নিচিনা দোকান মানে দিয়া আছে। এইটো মানে STCয়ে দিলে 15-20-25 বছৰ আগতে, তেওঁলোকে ভালকৈ মেইনটেইন কৰা নাই। এনেকুৱা দূৰৰ পৰা এনেকুৱা লাগে যে হয়তোবা ইয়াতে বেদখল আছে, কিন্তু আমাৰ জনামতে আমাৰ বিভাগীয় এইটো ভালকৈ চালি জাৰি চাই মাটিকালি আপোনাক জনোৱা হৈছে আৰু জানামতে এতিয়ালৈকে নাই। তথাপি আপুনি কৈছে আমি আকৌ পুনৰাই এটা পৰিদৰ্শন কৰাৰ ব্যৱস্থা কৰিম। ধন্যবাদ। কুৱেশ্যন নম্বৰ 242, অলপ ক'ব নালাগে, কুৱেশ্যন কৰক। কুৱেশ্যনে কৰিম ছাৰ। মাননীয় অধ্যক্ষ মহোদয়, এতিয়া ডুমডুমাৰ কথা কোৱা হৈছে ছাৰ, গোটেই অসমতে যিবিলাক মাটি আমাৰ ASTCৰ নামত আছে বাছ ষ্টেণ্ডৰ বাবে, গতিকে গোটেই অসমৰ বাবে এটা মাষ্টাৰ প্লেন তৈয়াৰ নকৰে কিয়? আৰু মাষ্টাৰ প্লেন তৈয়াৰ কৰি আমাৰ যদি কমাৰ্চিয়েল লেভেলত যায় তেতিয়া ASTCৰ যথেষ্টখিনি ৰাজহ সংগ্ৰহ হ'ব। গতিকে আপোনাৰ জৰিয়তে মাননীয় মন্ত্ৰীমহোদয়ক অনুৰোধ জনাইছোঁ যে এটা মাষ্টাৰ প্লেন তৈয়াৰ কৰি সেই প্ৰকাৰে কামবিলাক কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব। মাননীয় অধ্যক্ষ মহোদয়, মাননীয় ৰমেন্দ্ৰ নাৰায়ণ কলিতা ডাঙৰীয়াই যি প্ৰশ্নটো উত্থাপন কৰিছে প্ৰকৃত অৰ্থত ৰূপেশ গোৱালা ডাঙৰীয়াই এই কথাটো ক'ব বিচাৰিছে বা কৈছে। হয়, কথাটো সঁচা, একেবাৰে আমাৰ হাৰ্ট অফ দ্য চিটি ক'ব পাৰোঁ, টাউন ক'ব পাৰোঁ, আমাৰ বহুতখিনি ঠাই ভেলুৱেবল ঠাই
আমাৰ আছে আৰু এইটো আমি সঠিকভাৱে লৈ যোৱাৰ কাৰণে যেনেকুৱা আপুনি পৰামৰ্শ আগবঢ়ালে ঠিক তেনেকুৱা আমি এটা কৈছোঁ আমি ল্যান্ড এসেট মনিটাইজেশ্যন আমি এই কনসালটেন্সি ফাৰ্মক আমি দিছোঁ আৰু এইটো আমি একেবাৰে ফাৰ্ষ্ট ৰিপৰ্টটো পাইছোঁ ছেকেণ্ড ৰিপৰ্ট পোৱাৰ পাছতে আমি কোন কোন ষ্টেচনত কেনেকুৱা কৰিব লাগে প্ৰতিটা ষ্টেচনত একেইভাৱে কৰিলে নহ'ব মাটিৰ পৰিমাপেৰ ওপৰত বহুতখিনি কথা নিৰ্ভৰ কৰে তো এই গোটেইখিনি চাই মেলি তেওঁলোকে কনসালটেন্সি ফাৰ্মটোৱে তেওঁলোকে আমাক এটা পৰামৰ্শ দিব KPMG নামৰ কনসালটেন্সি আছে এইটো দিয়াৰ পাছতে মাননীয় মুখ্যমন্ত্ৰী মই প্ৰথমেই কৈছোঁ যে তেওঁৰ প্ৰচণ্ডভাৱে সদিচ্ছা আছে যে আমাৰ ষ্টেচনবিলাক যাতে ধুনীয়াকৈ আমি নিৰ্মাণ কৰিব পাৰোঁ ধন্যবাদ কুৱেশ্যন নম্বৰ 242 শ্ৰী ৰমাকান্ত দেউৰী অধ্যক্ষ ডাঙৰীয়া উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে মাননীয় অধ্যক্ষ মহোদয় মই পিছৰ উত্তৰখিনি ধুনীয়াকৈ পালোঁ মই ধন্যবাদ জনাইছোঁ মন্ত্ৰীক খালি এটা মাত্ৰ মোৰ চাবলৈ মিতি আছে যে 2 নং গুণামাৰা আৰু 1 নং গুণামাৰা গৰাখহনীয়া ৰোধ কৰাৰ এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু